নমস্কাৰ, ইয়াক কেকেছ ব্লগ চাপতগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ সংস্কৃত বছৰেকীয়া পৰীক্ষাৰ বাবে থাকিব নৱম পাঠৰ পৰা পঞ্চদশ পাঠলৈকে, অৰ্থাৎ ৯ নং পাঠৰ পৰা ১৫ নং পাঠলৈকে। লগতে ধাতুৰূপ অচ, গম এই দুটা থাকিব আৰু শব্দৰূপ থাকিব অস্মৎ, ইস্মৎ। আকৌ এবাৰ কৈছোঁ, ধাতুৰূপ থাকিব অচ আৰু গম। লড, লিড, লং তিনিটা ভাগত থাকিব। লগতে থাকিব শব্দৰূপ য়স্মৎ নাইবা উস্মৎ। আৰু পাঠ ফুৰা হ'ল স্বামী বিবেকানন্দ আৰু শ্ৰুতলিপি ৰবি বাসৰে কুত্ৰ গমিস্বামী। এয়া প্ৰথমে লৈছোঁ ২০২১ চনৰ প্ৰশ্নকাকত। প্ৰথমে দিছিল মাতৃভাষালৈ অনুবাদ কৰা। অনুবাদ কৰা কোনকেইটা আহিছিল সেয়া মই স্ক্ৰীণত দেখুৱাইছোঁ। জননাম আকৰ্ষণং কৰ্তুমৰ পৰা য়ত্ৰ তত্ৰ সন্তিলৈকে, আৰু এটা আহিছিল ঈশ্বৰস্য অস্তিত্ব বিষয়ে, ইয়াৰ পৰা আৰম্ভ কৰি তস্য সন্দেহ পৰিহাৰ অভৱত। আৰু এটা আহিছিল মন্দিৰং গত্বা, তাৰ পৰা পত্ৰিকাং পঠিস্বামীলৈকে। তিনিটাত ৩-৫ গুণ ১৫ নম্বৰ থাকে। ভুৱমবৰ্তিনা নাকস্পৰ্ধিনী গীতটোৰ ৬ শাৰী লিখা ৬ নম্বৰ। শব্দৰ অৰ্থ লিখা, অসমীয়া অৰ্থ লিখিবলৈ দিছিল। বিলম্ব, বিলম্ব মানে পলমকৈ বা দেৰিকৈ। অধুনা, বিপণী, আৰক্ষকা, আৰক্ষকা মানে আৰক্ষী। তাৰপিছত দিছিল সংস্কৃতে উত্তৰং দিয়তাম, সংস্কৃতত উত্তৰ দিয়া। প্ৰশ্নবিলাক মই স্ক্ৰীণত দেখুৱাইছোঁ। প্ৰদৰ্শনী কিমৰ্থং আয়োজিতৱন্ত, বিবেকানন্দস্য প্ৰথমং নাম কিম আसीत्, আৰক্ষকা কিমৰ্থং সন্তি, প্ৰতিপক্ষে কতি তিথয় ভৱন্তি। আৰু খালী ঠাই পূৰণ কৰা কি আছিল সেয়া স্ক্ৰীণত দেখুৱাই লৈছোঁ। লগতে আহিছিল সুক্তই ৫টা লিখিবলৈ দিছিল। ৫-২ গুণ ১০ নম্বৰ আছিল। ষট ঋতুনাং নামানি লিখত, ৬ ঋতুৰ নাম লিখা ৬ নম্বৰ। পৰ্যায় পদানি লিখত মানে সমাৰ্থক শব্দ লিখা। বাল্যম, পিতা, শংকা, ক্ৰীড়া ইতি। বিপৰীতাৰ্থক পদানি লিখত বিপৰীত শব্দ লিখা। আছিত, সৰ্বত্ৰ, সাধু। আৰু শব্দৰূপ লিখিবলৈ দিছিল অস্মৎ নাইবা ফল, আৰু ধাতুৰূপ দিছিল অচ লং লকাৰে আৰু গম লট লকাৰে। আৰু অনুবাদ কৰা দিছিল সংস্কৃতত অনুবাদ কৰা। আজি সোমবাৰ, অদ্য সমবাসৰঃ, তোমাৰ নাম কি, তব নাম কিম। তেওঁ পঞ্চম শ্ৰেণীত পঢ়ে। স পঞ্চমী কক্ষায়াং পঠতি, এইটো মোৰ ঘৰ। এষ মম গৃহ, মই সংস্কৃত পঢ়োঁ। অহং সংস্কৃত পঠামি। এইবাৰ লৈছোঁ ২০২২ চনৰ প্ৰশ্নকাকতখন। ২০২২ চনত অসমীয়ালৈ অনুবাদ কৰা আহিছিল। কি কি আহিছিল সেয়া মই স্ক্ৰীণত দেখুৱাই আছোঁ। লগতে খালী ঠাই পূৰণ কৰা আহিছিল। উদাহৰণ অনুসৰি বাক্য সংযোগ কৰা আহিছিল। সংস্কৃতত উত্তৰ লিখা কি কি প্ৰশ্ন দিছিল সেয়া মই দেখুৱাইছোঁ। লগতে খালী ঠাই আহিছিল আৰু সুক্তই ৫টা লিখিবলৈ দিছিল। সংস্কৃত আখৰ আৰু বানানেৰে লিখিবলৈ দিছিল ১১, ১৬, তাৰপিছত ২৩, ৩০, ৪০ এইকেইটা। লগতে দিছিল বাক্য ৰচনা কৰা, সমাৰ্থক শব্দ লিখা, বিপৰীত শব্দ লিখা। শব্দৰূপ দিছিল ফল নাইবা ইস্মৎ, আনহাতে ধাতুৰূপ দিছিল অচ লট লকাৰে, গম লিট লকাৰে। আৰু সংস্কৃতলৈ অনুবাদ কৰা দিছিল মই পঞ্চম শ্ৰেণীত পঢ়োঁ। অহং পঞ্চমী কক্ষায়াং পঠামি, আপুনি কলৈ যাব, আপোনাৰ কুত্ৰ গচ্ছন্তি, কাইলৈ বুধবাৰ। তাৰপিছত আহিছিল তেওঁৰ ঘৰ নগৰত, স্বগৃহ নগৰে অস্তি, মই এতিয়া মন্দিৰলৈ গৈ আছোঁ। অহং অধুনা মন্দিৰং গমিস্বামী। এনেকুৱা তোমালোকৰ কিতাপতে আছে, কিতাপৰ পৰাই দিব এইবিলাক। এইবাৰ মই তাতোকৈ পুৰণি প্ৰশ্নকাকতলৈ গৈছোঁ। ২০১৬, ১৭, ১৮, ১৯ এইবিলাকলৈ। এইবিলাক প্ৰশ্নকাকতৰ সকলোবিলাক তোমালোকৰ কৰ্চৰ লগত নিমিলিব। যিবিলাক নিমিলে সেইবিলাক বাদ দিলে হ'ল। ১৬ চনত কি কি আহিছিলে এয়া মই দেখুৱাই আছোঁ। ইয়াৰে প্ৰথম যিটো অহম অধুনা মন্দিৰং গমিস্বামী, এইটো মিলে। তেনেকৈ যিবিলাক মিলে সেইবিলাক পঢ়িলে হ'ল। মই অনুবাদ কৰা কেইটা দেখুৱাইছোঁ। আমি পঞ্চম শ্ৰেণীত পঢ়োঁ। বয়ং পঞ্চমী কক্ষায়াং পঠামি, আপুনিও মোৰ লগত বলক। আপোন মম সহ চলতো, এইটো আলমাৰী, এইটো কিতাপতে আছে তোমালোকৰ আলমাৰীৰ ছবি দি। মোৰ সঠিক মনত নাই, কিতাপখন মেলিলে তোমালোকে পাই যাবা। তুমি কোন শ্ৰেণীত পঢ়া, তোৱাং কস্য কক্ষায়াং পঠতি। এইবাৰ গৈছোঁ ২০১৮ চনৰ প্ৰশ্নকাকতলৈ। ২০১৮ চনত কি কি আহিছিল সেয়া মই স্ক্ৰীণত অলপ দেখুৱাই লৈছোঁ।
18 চনত অনুবাদ আহিছিল কাইলৈ শুক্ৰবাৰ ল'ৰাজনে খেলি আছে আমি পঞ্চম শ্ৰেণীত পঢ়োঁ এইখন কৃষ্ণফলক এশ শ্যামফলকম তোমালোকৰ কিতাপতে আছে এখন কৃষ্ণফলক মানে ব্লেকবোৰ্ডৰ ছবি থকা এখন ফটো আছে আৰু তাৰ তলত লিখা আছে বৃদ্ধজনে চশমাৰে চাইছে এইটোও কিতাপত আছে এবাৰ মই 2019 চনৰ প্ৰশ্নকাকতখন দেখুৱাই আছো চনত অনুবাদ কৰা হৈছিল আজি মঙ্গলবাৰ অদ্য মঙ্গল বাসৰহ মই পঞ্চম শ্ৰেণীত পঢ়োঁ অহং পঞ্চমী কক্ষায়াং পঠামি ল'ৰাবোৰে পথাৰত খেলি আছে বালকা ক্ৰীড়া ক্ষেত্ৰে ক্ৰীড়তি বা তেনেকুৱা ধৰণৰ তোমালোকৰ কিতাপতে আছে কিতাপত চালে পাবা চকীখনৰ তলত মেকুৰীটো আছে আসন্দস্য অধ বিৰালো অস্তি এইখন আমাৰ নিকেতন এশ अस्माकं নিকেতন তো এইখিনি পৰৱৰ্তী অহা শিক্ষাবৰ্ষত আকৌ তোমালোকক লগ পাম ধন্যবাদ